হাই হেল্ল' নমস্কাৰ আৰু মই আজি অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হৈ গ'ল মই ভিডিঅ' দিয়া নাই আৰু আজি যিহেতু ছানডে' আৰু মই ঘৰতে থাকোঁ, তো আজি স্পেচিয়েল ছানডে কি বনাওঁ আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি বনাম মই ঔটেঙা আৰু মাছ। তো ৰাতিপুৱা মানে 10:30 বজাতে মাছ অলা আহিছিলে, তো ঘৰতে মাছ ল'লোঁ, ভাঙন মাছ। তো বাচি মেলি মই চব চাফা কৰি থৈ দিছোঁ আৰু এতিয়া ঔটেঙা আৰু আলু মই আগতে বইল কৰি ল'ম, তাৰপিছতে বনাম। তো চাই থাকক ভিডিঅ'টো। এয়া আজি মাছ বাছি থৈছোঁ আৰু এয়া মানে কলপাত কাটি থৈছোঁ, মাছ পাতত দিম, সৰু মাছ কেইটামান আছে, তো তাত আমি আৰু এয়া মাছ পাতত দিবলৈ সৰু মাছ। তো এতিয়া কুকাৰ চিটি দিয়াৰ পিছত ঔটেঙাটো হৈ গ'ল বইল, লগতে আলু দিয়া আছিলে। এতিয়া ঔটেঙাখিনি আৰু আলুখিনি এক্সট্ৰা কৰি ল'ম। ঔটেঙাটো সৰু চাইজৰ এটা ল'ব আৰু ডাঙৰ হ'লে মানে 4ভাগৰ 3ভাগ দিলে হ'ব। আৰু এইফালে আলু। এয়া পাতত দিয়া মাছ, এয়া মাছ, এয়া জলকীয়া কাটি দিছোঁ, ইয়াতে পিঁয়াজ দিম আৰু নহৰু দিম। এইফালে মই মাছ লৈছোঁ 4জনী, যিহেতু আমাৰ মানুহ 4টা, তো 4জনী মাছ। ইয়াতে আমি এতিয়া হালধি নিমখ চব দি মেলি মাখি, আৰু এইফালে তেল গৰম হৈ আছে, ইয়াত আমি মাছটো প্ৰথমতে ফ্ৰাই কৰি ল'ম। এইফালে মাছটো মই হালধি আৰু নিমখ দি মাখি ল'লোঁ, আৰু এইফালে তেলটো গৰম হ'লেই মই এতিয়া মাছকেইটা ইয়াত ফ্ৰাই কৰিম। তো মাছটো ফ্ৰাই হয় মানে আমি এই ঔটেঙাটো অকণমান থেতেলিয়াই ল'ম পানী দি মেলি। তো মই এটা ছাইড ফ্ৰাই হৈ গ'ল, এতিয়া এইটো ছাইড কৰিছোঁ। মাছটো বেছি ডিপ ফ্ৰাই নকৰোঁ, আৰু এইখিনি ঔটেঙাখিনি মই ঠাণ্ডা পানী অকণমান দি এনেকৈ ফেনেকি লৈছোঁ, যাতে ইয়াৰ টেঙাটো আৰু টেষ্টটো ওলাই যায়। যিহেতু আজি ছানডে, ফৰ এক্সট্ৰা ফ্লেভাৰ বেঙেনা পোৰা পিটিকা। তো বেঙেনাটো অলৰেডি মই ধুই মেলি মিঠাতেল সানি উকিয়াই মেলি পিটিকা কৰিবলৈ পুৰিব লৈছোঁ। বেঙেনা পুৰিলে যিটো গোন্ধ ওলায় ন, সেই ফ্লেভাৰটো মানে ইমানেই ধুনীয়া ভাল লাগে। হৈ গ'ল। এতিয়া মই ইয়াত মাছৰ তেল দি দিছোঁ কেৰাহীত, আৰু এইখিনিতে মই গোটেই তৰকাৰীখন বনাম। অলম'ষ্ট হৈ গ'ল, আৰু ইয়াত গৰম তেল হ'ল, আৰু ইয়াত আমি 3টা কেঁচা জলকীয়া দিম আৰু অকণমান মিঠি গুটি। আমি ইয়াত বইল কৰি থোৱা আলুকেইটা দি দিম, আৰু অকণমান লৰাই ইয়াত ভাঙি দিম অকণমান, যাতে জোলকণ ডাঠ হ'ব। যিহেতু ঔটেঙা জোল পানী বেছি দি দিলে টেষ্টটো নাহিব, তো সেইটো কাৰণে এইখিনি অকণমান মানে পিটিকি দিম ইয়াতে। আলুখিনি মই অকণমান স্মেচ কৰি দিলোঁ, মানে ভাঙি দিলোঁ। তো এতিয়া আমি ইয়াত বইল কৰি থোৱা ফেনেকি থোৱা ঔটেঙাখিনি ইয়াত দি দিম, আৰু এইটো বেঙেনা অলৰেডি হৈ গ'ল, এইটো আমি অফ কৰি দিম আৰু নমাই দিম। তো আমি ইয়াত ঔটেঙাখিনি দি দিলোঁ, আৰু ভালকৈ এইখিনি মিহলাই ল'ম। তো লাষ্টত মই ইয়াত সোৱাদ অনুসৰি নিমখ দিলোঁ, তাৰপিছতে অলপ ভাজিলোঁ অকণমান, আৰু তাৰপিছতে উতলাই থোৱা গৰম পানী ইয়াত দিলোঁ। সেইটো অলপ উতলিলে আমি ইয়াত মাছটো দি দিম। এতিয়া আমি ইয়াত পাতত দিয়া মাছটো দি দিম। এইটো মই কলপাতেৰে বান্ধি থোৱা দেখাইছিলোঁ, সেইটো ইয়াতে দি দিম আৰু লৰাই মেলি থাকিম।
উতলিবলৈ বক বক কৰিলে তো আমি ইয়াত এতিয়া মাছকেইটা দি দিম। ইয়াত মাছ 3 পিচ দি দিলোঁ। এপিচ এনেকৈ থৈছোঁ মানে পোৱালি কাঁহ হৈ আছে, সেইকাৰণে পোৱালিক ঔটেঙা নিদিওঁ, সি এক্সট্ৰাকৈ খাব। আৰু এইটো হৈ গ'ল, অকণমান এনেকৈ সোমোৱাই দিম। এইটো বেঙেনা পিটিকা হৈ গ'ল, এইটো মাছ পিটিকা। এতিয়া দুইটাতে অকণমান অকণমান তেল দি মেলি সানি দিম। বেঙেনা পিটিকা আৰু এয়া মাছ পিটিকা। তো আজি প্লেটখন ৰেডি হৈ গ'ল। এয়া ভাত, এয়া ঔটেঙা মাছৰ জোল, এয়া বেঙেনা পিটিকা, এয়া মাছৰ পিটিকা আৰু এয়া তিতা ফুলৰ পিটিকা। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।